So apart from being serious, এটা আমি আহো অকণ বেলেগ চটপটা কিছুমান কথালে এতিয়া আমি আহিছো অকণ লাভ লাইফলে তোমাৰ বেছি বহল নকৰো ফাৰ্ষ্ট লাভ কোন তোমাৰ ফাৰ্ষ্ট লাভ এইটো মানে মই এইটো ক'ব নোৱাৰোঁ যে এইটো মোৰ লাভ নে কি হয় মানুহৰ কি হয় ভাল লগা ভাল পোৱা এইবিলাক মানুহৰ হৈয়ে থাকে কিন্তু দেই মানে ভাল লগা ভাল পোৱাটো মানে টু বি ভেৰি প্ৰেক্টিকেল কাৰোবাৰ হয়তো কেতিয়াবা খুব কথাত ভাল লাগিব পাৰে কাৰোবাৰ হয়তো বিহেভিয়াৰ ভাল লাগিব পাৰে কোনোবা ল'ৰা হয়তো সেই চিৰিয়াছনেছটো ভাল লাগিব পাৰে কাৰোবাৰ আকৌ অভিনয় ভাল লাগিব কাৰোবাৰ পাৰে গানত মাতত ভাল লাগিব পাৰে চ' তেনেকুৱা হৈ থাকে চ' ফাৰ্ষ্ট লাভ বুলি ক'ব গ'লে ভাল লগা বুলি স্কুলৰ দিনতে আছিলে স্কুলৰ দিনত ভাল লাগিছিলে যেতিয়া মানে স্কুললৈ যাওঁ চ' এঘৰ আছিলে তাঁতৰ ঘৰ মানে ল'ৰাটো খুব ধুনীয়া আছিলে তাৰপিছত আমি সেইফালেদি যাওঁ মানে তোমালোকে স্কুলৰ যোৱা ৰাস্তাটোত আছিলে আৰু তেতিয়া সিও মোক চাই আৰু আমাৰ মানে একেলগে আমি 5-6জনীমান যাওঁ যেতিয়া মানে 5-6জনীৰ ভিতৰত মানে মোক অকণ বেছিকে চাই সেইটো মানে ফিল হোৱা নাছিলে কাৰণ মই মানে কনফিডেন্ট আছিলো যে সি মোকে চাব বেছি মানে সেনেকুৱা এটা কনফিডেন্স আছিলে আৰু তাৰপিছত এনেকে সি চাই তাৰপিছত ময়ো চাওঁ আৰু কিন্তু এনেকে চোৱাতে সীমাবদ্ধ হৈ থাকিলে কেতিয়াও পোৱা নহ'ল মানে আচলতে চিনিও পোৱা মানে চিনাকিও নাছিলে খালি অহা যোৱা মানে বাটেৰে অহা যোৱা কৰোঁতে সেইখিনি হ'ল তো সেইটো কিবা এটা ভাল লাগিছিলে আৰু বিৰাট ভাল লাগিছিলে চ' ফাৰ্ষ্ট লাভ মানে একদম জীৱনৰ ফাৰ্ষ্ট সেইটো ধৰণৰ মানে যি বুলি কওঁ ল'ৰাৰ ফিলটো সেইটোৱে আছিলে আৰু এই ল'ৰাজনৰ নাম কেতিয়াবা জানিবলৈ চেষ্টা কৰিলে লগ পালানে নাই কেতিয়াও তেনেকুৱা একো হোৱা নাছিল নাম জানিবলৈ চেষ্টা মানে নামটো বাৰু মই জানিছিলোঁ আমাতকৈ মানে ছিনিয়ৰ আছিলে সেইটোও জানিছিলোঁ আৰু এবাৰ আমাৰ স্কুলত চেমিনাৰ প্ৰেজেণ্ট কৰিবও আহিছিলে তেনেকুৱাও হৈছিলে চ' তেতিয়াও কিন্তু মাত বোল কৰা নহ'লে কিন্তু ইনডাইৰেক্টলি মানে কুৱেশ্যনছ আমি সুধিব লাগে চ' সেইকাৰণে কুৱেশ্যনছ সুধিছিলোঁ কুৱেৰিজ আছিলে চ' তেনেকুৱাকৈ হৈ গ'ল আৰু আচলতে যিটো কথা কোৱা যায় যে প্ৰথম প্ৰেম কেতিয়াও পাহৰিব নোৱাৰে প্ৰেম যিকোনো ধৰণৰ হ'ব পাৰে এতিয়া ওৱান চাইডেড আছিলে বা টু চাইডেডো হয় কিন্তু কেতিয়াও লগ নাপালে বা কেতিয়াও আজি যেনেকৈ মই আজি ক'বলৈ সেইখিনি চান্স পাইছোঁ সি তেনেকৈ আজি এনেকৈ চাগে নক'লেও ক'ৰবাততো চাগে কাৰোবাৰ লগত আলোচনাত থাকি যাব যে প্ৰথম প্ৰেম মোৰ এনেকে এগৰাকী ছোৱালী এতিয়া তাই এগৰাকী এষ্টাব্লিছড ফিল্ম এক্ট্ৰেছ হয় এই ছোৱালীজনীক মই চাইছিলোঁ তেনেকুৱা ধৰণে নিশ্চয় তেখেতে আলোচনা কৰে অনন্যা এতিয়া আমি প্ৰেমৰ পৰা আহিম ৰেপিড ফায়াৰ ৰাউণ্ডলৈ সেইটো চবতছে ভয় লাগে মোৰ দেই একো নাই ৰেপিড ফায়াৰ মানে কিন্তু বহুত ফাষ্ট আনচাৰ দিব লাগিব ইউ হেভ নো টাইম টু থিংক Okay, let's see. Your first question. Okay. Best actor, Jatin Bora, Ravi Sharma. Utpal Das. Not in the list. No, Utpal Das. Fine. Favorite actress, Prostuti Porakar, Borokha Bikhoya. Borokha Raniba. Best video director, Ashim Gogoi, Simple Gogoi. Video director? Yes. Ashim Gogoi, Simple Gogoi. Jolly Bora. No, That's Jolly bad. Bora. No, you That's are. Bad. That's no, not no, in the no, list. no. No, Jolly Bora. Miss Makeup Man, Nanu Jan. Both. No, only one. You cannot answer both. Nanu Jan. Najan. Okay, that is Jan. Okay, Nanu next time. Najan means from the from Na. That's a diplomatic answer. She is not answering no hobo eneke. Okay, mane Janor name loise Nanu. Okay, gom paiso next time time bhalke nidibi. Na and Jan. Best singer, Zubin Papot. Jubin Garg. Okay, that was an end to our rapid fire round. অনন্যা তোমাক আজি এনেকৈ লগ পাই বহুত ভাল লাগিল বিশেষকৈ ৰেপিড ফায়াৰ ৰাউণ্ডটো খেলি বহুত ভাল লাগিল বেছি ভাল লাগিল বহুত ভাল লাগিল তোমাৰ এই মূল্যৱান টাইম আমাক দিয়াৰ কাৰণে আমাৰ দৰ্শকেও হয়তো তোমাৰ বিষয়ে জানিবলৈ খুব উৎসুক হৈ আছিল আজি এই উৎসুকতা দূৰ কৰিবলৈ অনন্যা আমাৰ মাজত আছে আৰু দ্যাট ৱাজ দ্য এণ্ড অফ আৰ টুডেজ প্ৰগ্ৰাম আৰু অনন্যা আমি শেষ কৰাৰ আগতে তুমি আমাৰ দৰ্শক কিবা মেছেজ দিব খোজা নেকি অ'কে লাষ্টলি থেংক ইউ ছ' মাছ ওৱান্স এগেইন মাই প্লেজাৰ মোৰ খুব ভাল লাগিলে ইণ্টাৰভিউটো দি আৰু কামিং ডেজত আকৌ আমি বেলেগ ধৰণৰ আমি আকৌ দৰ্শকক এনেকৈ লগ পাম বুলি প্ৰতিশ্ৰুতি দিছোঁ দৰ্শকক ক'বলগীয়া কথা হৈছে মোক আপোনালোকে আজি দৰ্শকসকলে আমাৰ শ্ৰেষ্ঠ বিচাৰক যিহেতু আজি যদি মই অনন্যা কাশ্যপ আজি যদি মোক আপোনালোকে এনেকৈ পাইছে সেইখিনি কেৱল আপোনালোকৰ বাবে চ' গতিকে এনেকৈ মোক মৰম দি যাব ভাল পাই যাব মোৰ প্ৰতিটো কাম মোৰ কিবা ভুল হ'লেও নিজৰ ছোৱালী বুলি ভাবি পেলাই যেন পাহৰি যায় সেইখিনি মই ক'ম আৰু তাৰ বাহিৰে মই এটা বস্তু ক'ব বিচাৰিছোঁ আমাৰ জীৱনটোত ঘাট প্ৰতিঘাত প্ৰত্যেকটো মুহূৰ্ততে থাকে
চ' গতিকে মই এটা মেছেজ, লাইফ ইজ হোৱাট 10% হোৱাট হেপেন্স টু আছ এণ্ড 90% হাউ উই ৰিয়েক্ট টু ইট। আমাৰ 10% কিবা এটা হয়, কিন্তু আমি বেছি ভাবি আমি 90% কিন্তু আমি বেছি ভাবিয়ে বেছি বেয়া কৰি দিওঁ। চ' লাইফত ছাকচেছ এণ্ড ফেইলিয়াৰ এই দুটা বস্তু সদায় থাকিব প্ৰত্যেকজন মানুহৰ লাইফত, ছাকচেছ এণ্ড ফেইলিয়াৰ। চ' মই ভাবোঁ সফলতাই আমাক সুখ দিয়ে, কিন্তু বিফলতাই আমাক শিক্ষা দিয়ে। চ' গতিকে আই থিংক ফেইলিয়াৰ ইজ দ্য বেষ্ট টিচাৰ অফ আৱাৰ লাইফ। চ' সেইটো মানি চলক। থেংক ইউ ছ' মাছ। বিৰাট ধুনীয়া এটা মেছেজ লৈ আনিলে, থেংক ইউ ছ' মাছ। হয়তো ময়ো কিছু শিকিলোঁ তোমাৰ ইমান ধুনীয়া কথাটোৰ পৰা, আৰু আমাৰ দৰ্শককো খুব এটা ধুনীয়া মেছেজ দিলে। থেংক ইউ ছ' মাছ অনন্যা, এণ্ড প্ৰমিছ টু মিট ইউ চুন উইথ আনাদাৰ এপিসোড অফ JB Visuals. Don't forget to subscribe and don't forget to press the bell icon. Ding ding. Bye.